নমস্কাৰ নিউট্ৰপা লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালেই আছে। আজি পুনৰ আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছো য'ত মই কেইবাটাও বিউটি হেক্স আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ ছালৰ বহুতো সমস্যা নাইকিয়া কৰিব পাৰিব, কিয়নো মই ঘৰুৱা সামগ্ৰীয়ে বিভিন্ন ধৰণৰ ৰেমেডি আপোনালোকক আজি বনাই দেখুৱাম। আপোনালোকে ঘৰতে ঘৰুৱা সামগ্ৰীয়ে ক্লিনজাৰ তৈয়াৰ কৰিব পাৰে। ইয়াৰ কাৰণে আপোনালোকে ল'ব নাৰিকল ল'ব। নাৰিকল আমাৰ ছালৰ কাৰণে যথেষ্ট উপযোগী। কেৱল এই নাৰিকলৰ গাখীৰখিনিয়ে আপুনি আপোনাৰ স্কিনখন ক্লিন কৰিব পাৰে। মই লৈছোঁ কেইটুকুৰামান নাৰিকল আৰু এতিয়া এই নাৰিকলৰ টুকুৰাকেইটা মই মিক্সিত পিচি ল'ম আৰু ইয়াৰ পাছতে আপোনালোকে ভালদৰে চেপি ইয়াৰ গাখীৰখিনি উলিয়াই ল'ব, যিয়ে কি কৰিব আপোনাৰ ছালখন মিহি আৰু কোমল কৰি তুলিব, লগতে ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাটো সহায় কৰিব। মুখত থকা দাগ নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে এই ঘৰুৱা ক্ৰীমটো তৈয়াৰ কৰিব পাৰে। ঘৰুৱা সামগ্ৰী হিচাপে মুখৰ দাগ নাইকিয়া কৰিবৰ কাৰণে আমি যিটো সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইটো হৈছে আলু। এই ঘৰুৱা ক্ৰীমটো বনাবৰ কাৰণে মই লৈছোঁ এটা আলু। আলুটো বইল কৰি ল'ম। বইল কৰি লোৱাৰ পাছত আলুৰ এটা পেষ্ট বনাই ল'ম। আলুত আছে ব্লিচিং প্ৰপাৰ্টিজ। ই কি কৰিব আপোনাৰ স্কিনখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব, লগতে আপোনাৰ স্কিনত থকা দাগ নাইকিয়া কৰাত সহায় কৰে। ইয়াৰ লগত মই 2 চামুচ তিয়হৰ জেল এড কৰিম, এচামুচ বাদামৰ তেল আৰু অকণমান হালধি গুড়ি মিক্স কৰি পেলাই ভালদৰে ইয়াৰ এটা পেষ্ট বনাই ল'ম। এইটো দেখিছে খুব ধুনীয়া এটা ক্ৰীম তৈয়াৰ হৈ গ'ল। এই ক্ৰীমটো আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে। আপোনালোকে এসপ্তাহৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিব। মুখত হোৱা দাগ নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে এই ঘৰুৱা ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। আমি আমাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ কাৰণে আমাৰ স্কিনত যি ডেড স্কিন থাকে ইয়াক ৰিমুভ কৰাটো খুব প্ৰয়োজন হৈ পৰে। তাৰ কাৰণে আপোনালোকে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে, যিয়ে আপোনাৰ ডেড স্কিন ৰিমুভ কৰি আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব। ইয়াৰ কাৰণে আপোনালোকে ল'ব পিঠাগুড়ি। মই পিঠাগুড়ি 2 চামুচ লৈছোঁ। 2 চামুচ ল'ব আপোনালোকে দৈ গাখীৰ। দৈ গাখীৰখিনিত যাতে পানী নাথাকে মই হাংগাৰ্ড লৈছোঁ 2 চামুচ, অকণমান বিলাহীৰ ৰস আৰু লগতে এই গোটেইকেইটা সামগ্ৰীৰ এটা পেষ্ট তৈয়াৰ কৰিবৰ কাৰণে মই ইয়াত গোলাপ জল মিক্স কৰিছোঁ। এতিয়া খুব ভালদৰে ইয়াৰ পেষ্ট এটা বনাই আপুনি আপোনাৰ স্কিনখনত এপ্লাই কৰিব। 2 মিনিটমানৰ কাৰণে আপোনাৰ স্কিনত ঘঁহিব আৰু ইয়াৰ পাছত মুখখন ধুই দিব। ই কি কৰিব আপোনাৰ স্কিনত থকা ডেড স্কিন ৰিমুভ কৰি আপোনাৰ স্কিনখনৰ গ্লো অনাত সহায় কৰিব। আপোনাৰ স্কিনখন যদি ড্ৰাই হয় তেতিয়া আপোনালোকে এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে, যিয়ে কি কৰিব আপোনাৰ স্কিনত হোৱা বলি ৰেখা নাইকিয়া কৰিব, আপোনাৰ স্কিনখন মিহি আৰু কোমল কৰি আপোনাৰ স্কিনখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব। ইয়াৰ কাৰণে আপোনালোকে ল'ব কল। কলত যথেষ্ট মাত্ৰাত পানী পোৱা যায়। ই কি কৰিব আপোনাৰ ছালখন হাইড্ৰেট কৰাত সহায় কৰিব। ইয়াৰ কাৰণে মই এটা কল লৈছোঁ। আপোনালোকে কেৱল কলেই নহয়, কলৰ বাকলিও আপুনি আপোনাৰ স্কিনত এপ্লাই কৰিব পাৰে। কলটো পিটিকি পেলাই আপোনালোকে ইয়াৰ এটা পেষ্ট বনাই ল'ব আৰু ইয়াৰ লগত আপোনালোকে মৌজোল ব্যৱহাৰ কৰিব। মৌজোলে আপোনাৰ স্কিনখন মইশ্চাৰাইজ কৰিব আৰু লগতে আপোনালোকে দৈ গাখীৰ ব্যৱহাৰ কৰিব। খুব ভাল হয় ড্ৰাই স্কিনৰ কাৰণে এই পেকটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। ই কি কৰিব আপোনাৰ ছালখনটো উজ্জ্বল কৰিব, ইয়াৰ লগতে ছালখনৰ বহুতো সমস্যা নাইকিয়া কৰিব। শেষত আপোনালোকক দেখুৱাব বিচাৰিছোঁ মচুৰ দাইলৰ পৰা বনোৱা এটা খুব ধুনীয়া ক্ৰীম, যিটো ক্ৰীম আপোনালোকে খুব সহজতে বনাব পাৰিব। মই মচুৰ দাইলৰ ওপৰত বিভিন্ন ধৰণৰ ৰেমেডি ইতিমধ্যে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে এবাৰ এই ক্ৰীমটো ব্যৱহাৰ কৰি চাব, যথেষ্ট ভাল ৰিজাল্ট পাব আপোনালোকে। ৰাতি শোৱাৰ আগত আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ কাৰণে আপোনালোকে ল'ব মচুৰ দাইল। মচুৰ দাইলখিনি ভালদৰে ধুই পেলাই আপোনালোকে তিয়াই ৰাখিব আৰু ইয়াৰ পাছতে মচুৰ দাইলৰ এটা পেষ্ট বনাই ল'ব। মচুৰ দাইলখিনি চেপি পেলাই ইয়াৰ পানীখিনি উলিয়াই ল'ব। এয়া দেখিলে মই ইয়াৰ 2 চামুচ মচুৰ দাইলৰ পানী লৈছোঁ আৰু ইয়াৰ লগত মই লৈছোঁ তিয়হৰ জেল। আপোনাৰ ওচৰত যদি তিয়হৰ জেল নাই তেতিয়া আপোনালোকে এল'ভেৰা জেলো ব্যৱহাৰ কৰিব পাৰে। এটা ভিটামিন ই কেপচুল এড কৰিছোঁ, এচামুচ বাদাম তেল আৰু অকণমান গ্লিচাৰিন। খুব ভালদৰে ইয়াৰ এটা পেষ্ট বনাই ল'ব আৰু এয়া দেখিছে মচুৰ দাইলৰ ঘৰুৱা ক্ৰীমটো তৈয়াৰ হৈ গ'ল। আপোনালোকে এইদৰে সহজতে এই ক্ৰীমটো তৈয়াৰ কৰিব পাৰে। ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে। আপোনালোকে এসপ্তাহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। মুখখন যেতিয়া আপোনালোকে খুব ভালদৰে ক্লিন কৰিব, ইয়াৰ পাছতে এই ক্ৰীমটো ব্যৱহাৰ কৰিব।
ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব যথেষ্ট ভাল ৰিজাল্ট পাব ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজিৰ এই ৰেমেডি কেইটা মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো লাইক কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজতো শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ